তো গাইজ প্ৰথমতে সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হৈছে মানে বিজয়া দশমী আৰু মানে আজি আমাৰ ইয়াতে মানে ৰাৱণ বধ কৰা হ'ব মানে সৰ্থেবাৰীৰ পৰা অলপমান দূৰত পল্লা নামশালাত মানে আজি ৰাৱণ বধ কৰা হ'ব তাতে গৈ আছোঁ তাতে গৈ আপোনালোকক দেখাই আছোঁ আৰু এতিয়া মানে অলপমান আছে পামে আৰু তাতে গৈ আপোনালোকক ধুনীয়াকৈ বাৰু দেখাই আছোঁ আৰু বহুত দিনৰ মূৰত এনেকৈ মানে স্বাগতম জনাইছোঁ আপোনালোকক আৰু আপোনালোকে মানে পেজটো ফ'ল' কৰিব আপোনালোকে ভিডিঅ'বোৰ চাই কিন্তু পেজটো ফ'ল' নকৰে পেজটো মানে ফ'ল' কৰিব আৰু এতিয়া যাই আছোঁ দেখিছে আপোনালোকে আৰু মানে বৰ্তমান আহি পাই গ'লোঁ আৰু মানে তাকে যাই পেলাই আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ আৰু মানে বধ কৰা সময় হোৱা নাই বাৰু অলপ দেৰি হ'ব আৰু হ'লেও আপোনালোকক ধুনীয়াকৈ ৰাৱণটো মানে দেখাই লওঁ মানে নজলতে আৰু মানে মানুহবিলাক আহিছে আৰু এইফালে দেখিছে আপোনাৰ এনেই মানুহবিলাক এনেকৈ মানে আহিছে অলপ কৰি আহিছে এনেকুৱা আৰু এইফালে দেখিছে আপোনাৰ মানুহবিলাক একদম আহিব ধৰিছে আৰু এইটো হৈছে ৰাৱণটো আৰু ৰাৱণটো অলপমান পিছত মানে ইয়াত মানে জ্বলাই দিয়া হ'ব আৰু এইফালে দেখিছে আপোনালোকে ৪৫ ফুট ওখ মানে ৰাৱণ এইটো আৰু অলপমান পিছত বধ কৰা হ'ব এইটো আৰু এইফালে দেখিছে আপোনালোকে হাজাৰ মানে মানুহ এই মুহূৰ্তত আহিছে ইয়াত দেখিছে আপোনাৰ মানে কিমান মানুহ হৈছে একদম পিছত আৰু মানে আৰু হ'বই আৰু এইফালে দেখিছে আপোনাৰ এনেকুৱা মানে মানুহবিলাক আহিছে আৰু মানে সকলোৱে আৰু মানে কিছুমান অনুষ্ঠান হৈছে এতিয়া বৰ্তমান দেখিছে আপোনাৰ অনুষ্ঠানখিনি আপোনালোক দেখা নেদো আৰু কিবা কিবি মানে বক্তব্য ইয়াত মানে দি আছে অনুষ্ঠানটো আৰম্ভ কৰিলে উদ্বোধন কৰিলে আৰু এইফালে দেখিছে এইটো মানে ৰাৱণটো আৰু এইফালে দেখিছে আপোনাৰ মানে ৰাৱণটো বধ কৰাৰ আগতে এনেকৈ মানে আকাশ বন্তি জ্বলাইছে দেখিছে আকাশ বন্তি জ্বলাই এনেকৈ মানে উৰাই দিছে আৰু এতিয়া ৰাৱণ বধ কৰা হ'ব আৰু এইফালে দেখিছে আপোনাৰ এনেকৈ মানে বোমা মাৰিব ধৰিছে আপোনালোকক অলপমান দেখাই দিওঁ মানে এতিয়া কিছু সময় পিছতে মানে ইয়াত মানে ৰাৱণটো বধ কৰা হ'ব বোমা এই মুহূৰ্তত মাৰি আছে দেখিছে আৰু এইফালে দেখিছে আপোনালোকে কিমান মানে বোমা মাৰিছে দেখিছে ইমান সময় মানে বোমা মাৰিছে আৰু অলপমান পিছত মানে ৰাৱণটো বধ কৰা হ'ব এইফালে দেখিছে আপোনাৰ কিমান মানুহ হৈছে মানে আপোনালোকে যোনফালে চাই সোনফালে মানে মানুহ একদম হাজাৰ মানে ক'ব নোৱাৰি আৰু এইফালে এতিয়া ৰাৱণটো মানে বধ কৰা হ'ব নাংমান সময়তে বোমা এনেকৈ মানে মৰা হোৱাৰ পিছত আৰু এইফালে দেখিছে আপোনাৰ ৰাৱণটো এনেকৈ মানে জ্বলাই দিলে দেখিছে আপোনালোকে তলত এনেকৈ জ্বলাই দিছে আৰু এতিয়া গোটেই ৰাৱণটো একদম শেষ গাইছ ৰাৱণটো একদম জ্বলি যাব এইফালে দেখিছে আপোনাৰ এনেকৈ মানে লাহে জ্বলি গৈছে আৰু আপোনালোকক আগতে দেখাইছোঁ আৰু এইটো ভিডিঅ'ত দিয়াতে অলপমান দেৰি হ'ল বাৰু আৰু এইফালে দেখিছে আপোনাৰ ৰাৱণটো এনেকৈ মানে জ্বলি গ'ল দেখিছে অলপমান আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ দিয়ক